সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। ক'ৰবালৈ গ'লেও মাস্ক পিন্ধি গৈ আছোঁ। আপোনালোকেও যদি ক'ৰবালৈ ওলাই যায় মাস্ক পিন্ধিয়ে যাব। তো আহকচোন আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিনো ক'ত কি কৰোঁ, কি বনাওঁ, কি কৰোঁ, আজি আপোনালোকক অলপমান দেখাবলৈ ট্ৰাই কৰিম। বরফ পড়া যেন লাগে, বরফের জায়গায় যায় যে বরফ পড়ে। এতিয়া আমি ঘৰ আহি পালোঁ, আহি পাই ফ্ৰেছ হ'লোঁ, হৈ এতিয়া কিবা বনাম। মই নবনাওঁ আজি, কোনে বনাই আপোনালোকক দেখাই আছোঁ। এতিয়াতো চাই থাককচোন, গম পাব আজি কোনে কি বনায়। আচলতে ময়ো নাজানো কি বনি আছে, তো সেয়েহে ময়ো চাওঁ, লগতে আপোনালোককো লৈ যাওঁ, আপোনালোকেও চাওক। পিঁয়াজ দিছোঁ ইয়াতে, পিঁয়াজৰ লগত আগতে মই এই মাংসটো এনেকৈ ভাজি লৈছোঁ। এই মাংসটো এনেকৈ ভাজি লোৱা হৈছিল। ভাজি লৈ আপুনি গেছটো কমাই দিব লাগিব। তাৰপিছত মাংসটো এক্সট্ৰাকৈ আপুনি সৰু সৰুকৈ কাটি ল'ব। প্ৰথম আধা কেজি আনিলে হ'ব, যিহেতু আমি 4-3জন মানুহে খাম, আধা কেজিয়ে বনাম। আৰু মই 2 ভাগ কৈছোঁ মাংসটোৰ 1 ভাগ হৈছে আপোনাৰ পকৰা, পিছত 3টা। আৰু এতিয়া চব্জিটো বনাই আছোঁ, মানে মাংসৰ আঞ্জাটো বনাই আছোঁ। মাংসৰ আঞ্জাটো বনাব লাগিব, যিহেতু মই কিছু বনাই মাংস খাব মন নাযায়। মই বনাইছোঁ বিৰিয়ানীটো স্পেচিয়েল নৰ্ডাৰত বনাইছোঁ। আজি মানে মোৰ বনাব মন গৈছে, আৰু তাক মানে মই আজি স্পেচিয়েলি ইয়াত ইনগ্ৰিডিয়েণ্টছ দিয়া হৈছে দালচিনি, তাৰপিছত লং, ইলাইচি, আৰু আপুনি যোনটো শুকান জলকীয়াটো থাকে, শুকান জলকীয়াটো আপুনি বস্তুটো মানে আপুনি ক্ৰিস্পি কৰাৰ কাৰণে তেলত ভাজি ল'ব লাগিব। প্ৰথম 2টা পাৰ্টত বনাইছোঁ। আগতে মই পকৰা বনাই লৈছোঁ, তাৰপিছত মই মাংসটোৰ এতিয়া চব্জিটো বনাই লওঁ। যেতিয়া হৈ যাব আপোনাক সেইটো পাৰ্ট চাউলখিনি সিজাই আছে। চাউলটো অকল 10 মিনিট বইল ল'ব। চিকেনটো কেনেকুৱা হৈছে, কালাৰ ধুনীয়া ন? কালাৰটো ফুটিব ঘৰত মজা। আৰু এটা চাহ বনাইছোঁ, আলু দিছে। ইয়াতে মানে মই এটা চাটনি বনাইছোঁ, চাওক কালাৰটো ইমান ধুনীয়া হৈছে। ইয়াত খিচমিচ দিয়া হৈছে, ভাজা পিঁয়াজ দিয়া হৈছে। Wow, must. Essa é uma fantasia. Finally, look. Yes, the candle. তো আমাৰ বিৰিয়ানী এনেকৈ ৰেডি হৈ গ'ল খাবৰ কাৰণে। দেখিবলৈতো বহুত ধুনীয়াই হৈছে, তো খাই চাওক কেনেকুৱানো হৈছে। আজি আমি দুপৰীয়া বিৰিয়ানী খালোঁ, খাই খুবেই ভাল লাগিল। আৰু ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে আপোনালোকক খুব ধন্যবাদ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।